दावबायसा बर'नि सुबुं सिबिथाय हाबा भेरगाव बियाबनि सा 350 ना फिसिग्राफोरनो नानि आदार राननानै होदों। उदालगुरि जिल्लानि सिङाव थानाय 32 नं भेरगाव बियाबनि MCLA दावबायसा बर'आ बड'फा रेनब' रिभलिउसन मिशन बिथांखिनि गेजेरजों भेरगाव बियाबनि गंफ्रोमबो VCTCनि सिङाव 10 बिघानि बांसिन फुख्रि थानाय ना आबादारिफोरनो बेसेन लायालासेनो नानि आदार राननानै होदों। गासै 350 नि बांसिन ना फिसिग्रा आबादारिफोरनो। ना फिसिग्रा आबादारिफोरा खौरां बिजोङाव फोरमायो दि आथिखालाव दाना बायनानै ना फिसिनाया गोरलै नंला। मानोना बेग मोनसे नानि आदार बायनो थाङोब्ला 30 केजियावनो 2200 लायो। बेखायनो MCLA दावबायसा बर'आ बेबादि मददथि होनायनि थाखाय गोजोननाय मोन्दों आरो साबायखर हरदों। আগৰ বছৰ দৰে এই বছৰো আমাৰ সমষ্টিৰ যিসকল মীন পালক তেখেতসকলক আমি মাছৰ দানা আমি ইয়াতে ভগোৱা হৈছে। আমি প্ৰতিটো VCTC ৱাইজত যিসকল খেতিয়ক আছে তেওঁলোকক আমি দিয়া হৈছে। আমাৰ এটা NGO আছে ৰেইনব' ৰিভলিউচন বুলি, বড'ফা ৰেইনব' ৰিভলিউচন। ইয়াৰ অধীনতে আমি সেই মাছৰ দানাখিনি আমি বিতৰণ কৰিছোঁ। আৰু আমাৰ ভেৰগাঁও সমষ্টিত যথেষ্ট মাছ পালক আছে। মাছ যিবিলাকৰ পুখুৰী 10 বিঘা 50 বিঘা পৰ্যন্ত আছে। তেখেতসকলক আমি অকণমান হ'লেও সহায় হোৱাকৈ আমাৰ তৰফৰ পৰা মাছৰ দানাটো দিয়া হৈছে। আৰু যিহেতু মাছ পালকসকলৰ দানা কিনিবৰ কাৰণে যথেষ্ট আৰ্থিকৰ প্ৰয়োজন হয়, তাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অকণমান সহায় হোৱাকৈ এই দানাখিনি আমি ভগোৱা হৈছে। VCTCত আমি এটা বেগত 40 কেজিকৈ আছে। আমি 40ৰ পৰা 50 বেগত লাগি আমি পঠাই দিছোঁ। VCTC ৱাইজত যিসকলে মাছ খেতিয়ক আছে বা মাছ পালক আছে তেখেতসকলক চাই পেলাই আমি সেইটো দিয়া হৈছে। আৰু যিসকল মাছ পালক নিজৰ আমাৰ প্ৰাইমাৰী কমিটি আছে আমাৰ দলৰ, তেওঁলোকৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ হাতৰ পৰা সেইটো নিব পাৰিব। মোৰ নাম শ্ৰী নাৰায়ণ বড়ো, মোৰ ঘৰ বুধৰাগাঁও। আজি মই তাৰমানে আমাৰ মাননীয় দাওবায়চা বড়োদেৱে দানা বিতৰণ কৰিছে মাছৰ কাৰণে, সেইটো নিব আহিছোঁ। মই 27 বিঘা পুখুৰীত মৎস্য পালন কৰি ঘৰখন চলাই আছোঁ। গতিকে আজিৰ দিনত যিটো দেখিছোঁ আমি দানা কিনি পেলাই মাছ পোহাটো বহুত অসম্ভৱ। কাৰণ আমি যোৱা সেইদিনাখন আমি টাটা কোম্পানীৰ দানা কিনিছিলোঁ মাত্ৰ 30 কেজি আৰু দানাটো বেগত। তাৰ দাম মোটামুটি 2200 টকা। সেই 2200 টকা হেৰি কৰি পেলাই আমি 28 বিঘা পুখুৰী মানে মৎস্য পালন কৰাটো খুব অসুবিধা। সেইকাৰণে আজি আমি যিটো মানে এটা ৰেহাই মূল্যত আমি দানাটো পাইছোঁ দাওবায়চা বড়োৰ নেতৃত্বত, সেইকাৰণে তেওঁক আমি ধন্যবাদ জনাইছোঁ। আৰু খুব ভাল লাগিছে। ৰাইজেও বিভিন্ন প্ৰাইমাৰীৰ পৰা আহিছে, তেওঁলোকেও মোক কৈছে খুব ধন্যবাদ হৈছে, ভাল পাইছে তেওঁলোকেও, সেইটো আৰু।